পাই যাম ও বাবা কৃষ্ণ নেকি ও বাবা কৃষ্ণ ওই বজার আছে 2 টাকা নিয়ে লইছে গাখীৰ আনছা মই গাখীৰ বিচি বজাৰ কৰি আছো পিছা এটা কথা হয় কি কি খাই আনছা আৰু তাত বৰ ভাল কথা হয় এই চলিতে মই 2 বস্তু পাই যাম গোটেই বজাৰ ঘূৰিবই নালাগে এটা কাম কৰচোন আৰে দাম কিমান কৰছে তই দেৰপুৰি কোন সমান দাম কৰছে হয় মৰণ আচলি বাপে মেৰে খেত ঠিকে দিছে তো হ্যাঁ এলা তোৰ আরে কই গায় পয়সা দিবে লাগে তো মই আই যা গোটেই বজাৰ বিচি থাকা কৰি আই ঘৰটো ঘৰে দিবি তোক মই লাগা পয়সা নি দাও আই পয়সা নি লো আই দাহি মু বান্ধি দি হে যদি দুকল ভাল বিপ্রয় অ কান্ধে তুলি গাড়ি কিনে ললো কোটলনিতে পূজা হবা যাবি আমার পূজা বাচ্চু যাবি রে যাবি এ চলতে পকরি বিপ্রয় তলে যায় ওই উপস্থিত এই যে গছত অকমান জিৰাই লোৱাই ভাল দধি দুগ্ধ নমাই থৈ যিজোপা গছৰ তলত সেই দেৱস্বামী বিপ্ৰই জিৰণি লৈছিল সেইজোপা গছলৈ বুলি সৰ্পয়ে মুখে লৈ বাঘ পক্ষীয়ে উৰি আহি পৰিল সেই গছৰ ডালত সেই বাজপক্ষীটোৱে সেই সৰ্পটোক ভক্ষণ কৰি আছিল তেতিয়া সেই সৰ্পটোৱে নিজৰ জীৱন ৰক্ষাৰ কাৰণে বাজপক্ষীলৈ বিষ এৰি দিছিল সৰ্পৰ মুখৰ বিষ আনি টেকেলিত পৰিলা এই কথা বিপ্ৰবৰে গমকে নাপাইলা কিছু সময় জিৰণি লোৱাৰ পিছত গাখীৰ লৈ বিপ্ৰবৰে ঘৰলৈ আহিলা গাখীৰ লৈ বিপ্ৰবৰে ঘৰলৈ আহিলা ব্ৰাহ্মণীক মাতি পাছে ব্ৰাহ্মণী অ আহাচোন আহা এইফালে আহা তুমি কোৱা মতে মই 2 বিধ গাখীৰ লৈ আহিছো সেয়া লোৱা দিয়ক স্বামী দিয়ক কৃষ্ণ 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 দিয়ক কৃষ্ণ
আর ভক্তি ভাবে ব্রাহ্মণীয়ে হাতে তুলি ভিতরলৈ নি খাই ভিতৰলৈ নি খাই আৰু এতিয়া চাওকচোন হে বহি আছে দুয়োজনেই দুপৰ সময় ঠিক সেই সময়তে ভিক্ষাৰী ব্ৰাহ্মণে বোলো ঘৰত কোনোবা আছানে আছা যদি ওলাই আহাচোন মই এজন ভিক্ষাৰী আহিছো ঘৰত কোনোবা আছানে আহা আহা ওলাই আহা ওলাই আহি কম মোক ভিক্ষাদান কৰা আৰু মাত শুনি ব্ৰাহ্মণীয়ে ওলাই আহিল ভিক্ষাৰী ব্ৰাহ্মণে ভিক্ষাৰী ব্ৰাহ্মণে হাই মই বহুত দূৰ বাট ফুৰি ফুৰি আহিছো আই মোৰ বৰ ভোক লাগিছে ভাই সেই দুপৰীয়াৰ সময় যদি পাৰা আই অকণমান মোক কিবা খাবলৈ দিয়া ভাই অকণমান মোক কিবা খাবলৈ দিয়া কাৰণ এই আজি 3 দিনে মই একো ভিতৰলৈ গ'লা আমি আজি যে আমি সন্ধিয়ালৈ সত্যনাৰায়ণ পূজা কৰিম সেইকাৰণে দিনটো অনাহাৰে আছো আৰু সেইকাৰণে মই ৰন্ধা বঢ়াও কৰা নাই এতিয়া কওকচোন হে কি কৰিম মই স্বামী ভাবি পোৱা অন্ন ৰন্ধা নহয় আজি অন্ন ৰন্ধা নাই আজি চিন্তা নকৰিবা কিবা এটা উপায় কৰিম নিশ্চয় জানিবা তুমি দেখোন জানাই এই অতিথি দেৱ ভৱ অসাক্ষাৎ নাৰায়ণ